চেক বাউন্স এই কথাটো আপোনালোক সকলোৰে পৰিচিত। এতিয়া কথা হ'ল বৰ্তমান সময়ত ব্যৱসায়িক বা ব্যক্তিগত লেনদেনৰ ক্ষেত্ৰত চেকৰ ব্যৱহাৰ অপৰিহাৰ্য। কিন্তু যদি কোনোবাই দিয়া চেক বেংকত জমা দিয়াৰ পাছত পৰ্যাপ্ত ধনৰ অভাৱ বা অন্য কাৰণত বাউন্স হয়, তেন্তে ই এক গুৰুতৰ আইনী অপৰাধ হিচাপে গণ্য কৰা হয়। ইয়াৰ বাবে নেগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট 1881ৰ ছেকশ্যন 138ৰ অধীনত গোচৰ তুলিব পাৰে। এতিয়া কথা হ'ল চেক বাউন্স কেতিয়া এক অপৰাধ হিচাপে গণ্য হয়। নম্বৰ 1, পৰ্যাপ্ত ধনৰ অভাৱ হ'লে, অৰ্থাৎ ইনচাফিচিয়েণ্ট ফাণ্ড হ'লে, মানে একাউণ্টত চেকৰ পৰিমাণতকৈ কম ধন থাকিলে। ছিগনেচাৰ মিছমেটছ, অৰ্থাৎ চহীৰ যদি অমিল হয়। একাউণ্ট যদি কোনোবাই ক্ল'জ কৰি দিয়ে, মানে চেক দিয়াৰ পাছত যদি কোনোবাই একাউণ্টটো বন্ধ কৰি দিছে, আৰু যদি চেক দিওঁতাই যদি বেংকত পইচা নিদিবলৈ নিৰ্দেশ দিয়ে, অৰ্থাৎ পে'মেণ্ট যদি ষ্টপ কৰি দিয়ে। এতিয়া কথা হ'ল আইনী প্ৰক্ৰিয়াটো কি আছে। যদি আপোনাৰ চেকখন বাউন্স হৈছে, তেন্তে আপুনি প্ৰথমতে বেংক ৰিটাৰ্ণ মেমো, য'ত নেকি চেক বাউন্স হোৱাৰ লগে লগে বেংকে এখন ৰিটাৰ্ণ মেমো দিয়ে। এইখন আটাইতকৈ গুৰুত্বপূৰ্ণ আইনী প্ৰমাণ। নম্বৰ 2, মেমোখন পোৱাৰ 30 দিনৰ ভিতৰত এজন অধিবক্তাৰ জৰিয়তে আপুনি বিপৰীত পক্ষক 15 দিনৰ সময় দি এখন আইনী জাননী পঠিয়াব। নম্বৰ 3, জাননী পোৱাৰ 15 দিনৰ পাছতো যদি ব্যক্তিজনে টকা আদায় নিদিয়ে, তেন্তে পৰৱৰ্তী 30 দিনৰ ভিতৰত আপুনি আদালতৰ ওচৰত উপযুক্ত গোচৰ তুলিব পাৰে। এতিয়া কথা হ'ল আপুনি গোচৰ তুলিলে শাস্তি কি পাব। আদালতে দোষী ব্যক্তিক চেকৰ পৰিমাণৰ দুগুণ, অৰ্থাৎ ডাবল পৰ্যন্ত জৰিমনা ভৰিবলৈ নিৰ্দেশ দিব পাৰে। ইয়াৰ উপৰিও 2 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে। গতিকে যিকোনো চেক গ্ৰহণ কৰাৰ সময়ত চেকখনৰ তাৰিখ, এমাউণ্ট আৰু চহী সঠিক আছে নে নাই পৰীক্ষা কৰক। চেক বাউন্স হোৱাৰ পাছত অযথা সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ বাবে নিৰ্দিষ্ট সময়সীমা, অৰ্থাৎ লিমিটেশ্যন পিৰিয়ড থাকে। গোচৰ তোলাৰ আগতে সকলো প্ৰমাণ আৰু নথিপত্ৰ এজন অভিজ্ঞ অধিবক্তাৰ দ্বাৰা পৰীক্ষা কৰাই লওক। যদি ভিডিঅ'টো ভাল লাগিছে, তেতিয়া মোৰ ফেচবুক পেজ এডভোকেট ইনামুল আমিন ফ'ল' কৰি ৰাখিব আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।